বাইরে যাওঁ বুলি ভাবি ক'ত বায়ু বৰষুণ আহিছে মই তাৰমানে ৰাতিপুৱা শুই উঠি ওলাই খোৱাই নাই বল আহিছিলোঁ বাৰীলৈ বুলি দেখিছেনে ৰাইজ এগল অৱস্থা নাই শিলগুটি বৰষুণ দিছে শিলগুটি বৰষুণ ডবল বৰষুণ শিলগুটি বৰষুণ মোবাইল চোবাইল লৈ আহিলোঁ শিলগুটি বৰষুণ বিজুলী মাৰিছে আপোনালোক সকলোকে স্বাগতম কৰিলোঁ আজিৰ এক নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ ভালেই চাগে চৰাইছে গ'ল কথাষাৰ এনেকুৱা যেতিয়া একেটা স্পীডত কাম লাগি থকা হয় তাৰমানে মই এতিয়া যিটো ধৰক মই এতিয়া বাৰীতে লাগি আছোঁ বাৰীটোকে চফা কৰি আছোঁ যেতিয়া ছাইডত আকৌ কাম ওলাই যায় নহয় বোলে আমুকত যাব লাগে মোৰ তাৰমানে কিবা খেলি মেলি হৈ যায় মাইণ্ডত যিটো ফ'কাছ থাকে যে ধৰক এতিয়া মই বাৰীত কাম লাগিম বুলি মই পূৰা ফ'কাছ কৰি লৈছোঁ মই বাৰীতে কাম লাগিম কিন্তু যেতিয়া আকৌ বেলেগ এটা কাম ওলাই যাব নাই নিজৰ কামটো এৰি কেনে আকৌ ঠিক আছে সেইটো বাৰু নিজৰে কাম তথাপিও যিটো কৰিম বুলি ভাবিছোঁ সেই দিনটোত সেইটো কাম কৰিব নাপাই কিনে বেলেগ এটা কাম কৰিব গ'লে অলপ ধ্যানটো অন্যমনস্ক হৈ যায় তেতিয়া মনটো অলপ বেয়া লাগে বাৰু আপোনালোকৰ সেনেকুৱা হয়নে মই তাৰমানে একেলগতে 4-5টা কাম কৰিবলৈ কেতিয়াবা দিগদাৰ হৈ যায় চিন্তা কৰিবলৈ কাম হাতনো ক'ত 10খন আছে বাৰু একেলগতে 4-5টা কাম কৰিবলৈ তথাপিও তাৰমানে মাইণ্ডটোত যিকোনো এটা কথা চিন্তা কৰি থাকিলে আৰু 10টামান যদি চিন্তা কৰিবলগীয়া হয় তেতিয়া তাৰমানে মাইণ্ডটো খেলি মেলি হৈ যায় এনেকৈ আপোনালোকৰ হয়নে সেনেকুৱা আপোনালোকে মোৰ ভিডিঅ' চাই কিনে কিমান ভাল পায় কিমান বেয়া পায় মই একো গমেই পোৱা নাই নহয় আৰু সম্ভৱ ইমান ভাল নাপায় চাগে সেইকাৰণে লাইকটো নাহে কমেণ্টো নাহে বাৰু এইবিলাক কথা বাদ দিয়ক হৈ থাকিব তো এতিয়া ইমান ভাইৰেলো হোৱা নাই নহয় ভিডিঅ' ভালকৈ লাইক কমেণ্ট আহিব তো বাকী ডেইলি জীৱনটোতে বৰ্তমান ব্যস্তনো কি বোলে এই ঘৰত জেউৰা দিয়া কাম বাৰীত শাকগুটি ছটিওৱা কাম আজি আৰু ঠিক তেনেকৈ আজি আকৌ মুন্ধচ মাৰিবৰ কাৰণে ভাইটিয়ে কাটিছে টকৌপাত ঘৰত টকৌপাত অলপ ওলায় আৰু আগতে তাৰমানে দেউতা আৰু মায়ে ৰোৱা ময়ো ৰুবলৈ চেষ্টা কৰিছোঁ বাকী এতিয়া এই টকৌপাতৰ যোৱা বছৰ চাল চালে বেকগ্ৰাউণ্ডৰ এই এৰোপ্লেন এই বাৰিষা দিনত এৰোপ্লেন চলিছে চব কি ডেঞ্জাৰেছ তাৰমানে এই কি কয় এই যোৱা বছৰে চাল চাই কিনে মইনো মইনো ক'ত ওপৰত উঠিব পাৰিম আৰু এই ভাইটিয়ে চালে ভাইটি আৰু সেই দাদা এজনৰ লগত ভাইটিয়ে চাল চাই কিনে তাই যদি তাৰমানে এদিন ছাগলী এটা খটখটিৰ ফালেদি গৈ কিনে একদম ৰান্ধনী ঘৰ মুন্ধচৰ ওপৰত তাৰপিছত আকৌ এদিন ঘৰৰ কুকুৰটো গৈ কিনে ৰান্ধনী ঘৰ মুন্ধচৰ ওপৰত তো সিহঁতি উঠি দিয়াৰ লগে লগে ক'ৰবাত হৈ গ'ল ছালখন বেয়া হৈ গ'ল তাৰপিছত আকৌ মুন্ধচনো নেমাৰিলে যে থাকিয়ে গ'ল আৰু যোৱা বছৰ এই বোলো ৰেজিং এখন ঢাকি কেনে থৈ দিলোঁ পানীটো নপৰিলে কিন্তু এনেকুৱা ডাঙৰ বৰষুণ আহিলে পানীটো পৰে এতিয়া এইকেইদিনত বৰষুণ দি আছে যে ৰান্ধনী ঘৰত ভাতি যাব পৰা নাই পানী বেয়া পৰিছে পকা ঘৰৰ ভিতৰত পানী পৰে বুলি ক'লে হাঁহি উঠা কথা নহয় জানো কি কৰিম এলেহুৱা মানুহ হৈ থাকিব এইবিলাকো হৈ থাকিব লাহে লাহে নে কি কৰি আহিছিলোঁ আগতে খকা খুন্দা বিচাৰিছিলোঁ এতিয়া লাহে লাহে হোৱাটোৱে বিচাৰোঁ যিকোনো এটা কাম প্ৰথমতে কমপ্লিট হ'ব লাগে নে কি কৰি আছিলোঁ তো বাকী আজি আৰু সেয়া ৰাতিপুৱা শুই উঠি কেনে অকণমান দেৰি দোকান চোকান খুলি তাৰপিছত আহিলে নহয় ডবলকৈ বৰষুণ তো শিলগুটিৰ সৈতে আহিলে আৰু তো এতিয়া আকৌ নাই ডাৱৰীয়া গৈ আছে এতিয়া জেকেটখন লগতে লৈ থৈছে
জেকেটখন বোলো আৰু যদি অলপ তাৰমানে এতিয়া ঠাণ্ডা এতিয়া গৰম এনেকুৱা হৈ গৈছে নাই আজিৰ দিনটো চিনেমাকে চাব লাগিব